কোনটা ফ্ৰেণ্ডছ নমস্কাৰ। তো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ব্লগটো আমি ষ্টাৰ্ট কৰিলোঁ দোকানৰ পৰা। তো আজি মানে আমাৰ পাইপ লাইনৰ কাম কৰিব যাব ওলাইছোঁ। তো আমাৰ ছাৰে এখেতে আমাৰ বস্তু ওলাইছে। এখেতে এখন নতুন KTM বাইক লৈছে, দেখাইছে না ছাৰ, দেখা পাইছে না? ফ্ৰেণ্ডছ আমাৰ মানে কামটাও ইয়াতে হ'ব। তো এইটো হ'ল আমাৰ ষ্টেণ্ডটো, তো চিমেণ্টৰে হয়। তো এইটো পানীৰ ষ্টেণ্ড, ইয়াতে আমাৰ টাংকিটো ফিটিং হ'ব। তো আশীৰ্বাদৰ বস্তুটো অলপ ব্ৰেণ্ড মানে বস্তুটো ভাল আহে। তো এইটো আপোনালোকৰ ফুড গ্ৰেড প্লাষ্টিকৰ ব্যৱহাৰ হৈছে এইবিলাক পাইপবিলাক। তো বৰ্তমান কাম কৰি আছে আমাৰ ছাৰে। তো আপোনালোকক লেয়াৰটো দেখাই দি আছোঁ। এই যে দেখা পাইছে না, এই যে লেয়াৰটো, এইটো হ'ল আপোনালোকৰ এইবিলাক প্ৰটেকশ্যন পাব। এইটোত কমপ্লিট আপোনালোকে প্ৰথম চাব এণ্টি বেক্টেৰিয়েল, এণ্টি ভাইৰেল, এণ্টি এলজাইনা। এইটো হ'ল আশীৰ্বাদৰ 700 লিটাৰৰ টাংকি। ইয়াতে আপোনালোকে স্কেন কৰিলে আপোনালোকৰ চবখিনি কমপ্লিট বস্তুখিনি আহি যাব। মেনুৱেলটো আজিকালি কোম্পানীয়ে মেনুৱেলবিলাক দিলে, তো স্কেন কৰিলে আহি যাব, মানে খৰচা এটা কষ্ট কাটিং। যাও যাও, ডান 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 ডান, লাহে 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 লাহে। হা তুই এটা থাক, তুই জোর দিব লাগবো অলপ। হা হা তো ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাই আছোঁ। তো এইটো একদম ফাইনেল শ্বট। তো প্ৰেছাৰ এনেকৈ আহি আছে, তো এইফালে দি আহিছে, ঠিক আছে। একদম কাম শেষ, আজিৰ একদম কাম শেষ হৈ গ'ল। তো আমাৰ বাবু আছে, এইটো ডাইৰেক্ট ৰানিং পানী এইফালে দি আহিছে ডাইৰেক্ট। এই তাতে চাম্বাৰচিবল আছে, এইফালে দি চাম্বাৰচিবল এটা আছে। তো এইটো পইণ্ট এদি গৈছে। তো বাকী এইটো উঠাই কিনে ডাইৰেক্ট যিটো চিপি বেছি দিছোঁ আমি, সেইটো মানে ফ্লেক্সিবল পাইপ তাতে দিয়া আছিল। তো বাকী এইটো একদম ফাইনেল শ্বট কৰি আছে, মানে ফাইনেল একদম কিবা। তো ফ্ৰেণ্ডছ আজিৰ কাৰণে এইখিনিয়ে। আপোনালোকে দেখিলে তো কামখিনি দেখুৱালোঁ। তো এইফালে এটা আহিছে, এইফালে হ'ল আমাৰ কিটচেনৰ কাৰণে। এইটো ইয়াতে ভিতৰত আছে কিটচেনৰ কাৰণে। তো এইফালে এইটো কিটচেনৰ পইণ্ট গৈছে, এইটো পইণ্টটো। তো বাকী আজিৰ কাৰণে এইখিনিয়ে। তো অকণটো আপোনালোকৰ কাৰণে এনেকৈ ভিডিঅ' দি থাকিম। তো ইয়াতে পষ্ট পাইপটো এইটো লগাই দিম, এইটো মানে নেদেখুৱাওঁ আপোনাক। তো আজিৰ কাম একদম শেষ, ফাইনেল একদম শ্বট। ইয়াতে সামগ্ৰী প্ৰায় আমাৰ 30,000 টকা সামগ্ৰী এতিয়া ব্যৱহাৰ হৈছে ইয়াতে, কমপ্লিট 30,000 টকা, মানে 30,000 টকা আহিছে। তো আজিৰ কাৰণে এইখিনি, একাউণ্টৰ ভিতৰত আপোনালোকক